নমস্কাৰ। এয়া কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম অবুজন মন। কথা ধ্ৰুৱজ্যোতি বৰা, আবৃত্তি কাজল শৰ্মা। নীৰৱ সাগৰৰ পাৰত বহি ৰৈছা, সাগৰৰ ঢৌৰ দৰে আহি চুই যায়হি। এক অবুজ মনৰ মাজত দেখা পাওঁ তোমাৰ নয়নজুৰি বৈ অহা। সুখ দুখেৰে বুজামনো কেনেকৈ এই দুখৰ বতৰাত মনটো ৰিঙিয়াই প্ৰকাশহে নোৱাৰো কৰিব। অবুজন মনে আহি বাৰুকৈয়ে কৈ যায়। আশাৰে ভৰা দূৰ সীমনাতে বৈ ৰৈ যায় অনুভূতিবোৰ। কিমাননো সহিম আৰু দুখৰ প্ৰজাতিত ভাবিছিলোনে বাৰু? সময়ৰ দিনবোৰ যেন আজিৰ কালচক্ৰত এনে পৰ্যায় পাব। আনক কি সুধিম, কাক মাতিম? আজিচোন এটি বন্ধ কোঠালিতে আবদ্ধ হৈ পৰিলো, উদাসীন আৱেগৰ মায়া বান্ধোনেৰে। ধন্যবাদ।